হেল্ল' গাইজ, বলক আজি শেৱালি ফুলৰ লগত গাহৰি মাংস বনাওঁ। আৰু শেৱালি ফুল অলপো তিতা নলগাকৈ কেনেকৈ বনাব পাৰি সেইটো মই আপোনালোকক ভিডিঅ'টোত দেখুৱাই আছোঁ। শেৱালি ফুলখিনি মই চচপেনটোত এতিয়া বইল কৰি পানীখিনি পেলাই ল'ম। এনেকৈ শেৱালি ফুল বইল কৰি পানীখিনি পেলাই ল'লে মানে তিতাটো নালাগে। তিতা নালাগে মানে একদমেই তিতা নালাগে। শেৱালি ফুল নে বেলেগ বস্তু খাইছে গমেই নাপাব। এইফালে মই গোটেই বস্তুখিনি ৰেডি কৰি ল'লোঁ। এয়া হৈছে শেৱালি ফুলৰ পেষ্টটো বনাই লৈছোঁ বইল কৰি পানীখিনি পেলাই নি। আৰু এয়া হৈছে বিলাহী পেষ্ট আৰু এয়া পিঁয়াজ। এয়া হৈছে আপোনাৰ চিকেন মছলা আৰু হালধি নিমখ গুলি লৈছোঁ। এইফালে মিঠাতেল আৰু এয়া আদা নহৰু পেষ্ট আৰু এইফালে মাংসখিনি গোটেইখিনি হৈ গ'ল। এতিয়া মই এইখিনি বনাম। এতিয়া মই ইয়াতে তেলখিনি দি দিম। যিহেতু গাহৰি মাংসৰ বহুত তেল থাকে সেইটো কাৰণে মই তেলটো অলপ কমকৈ দিম। এতিয়া ইয়াতে দি দিম পিঁয়াজখিনি। আদা নহৰু পেষ্টটো ইয়াতে এতিয়া দি দিম মই কণ জলকীয়াকেইটা দুফাল দুফাল কৰি লৈছোঁ। মছলা পেষ্ট এতিয়া দি দিম অলপ বিলাহী পেষ্ট। গোটেইখিনি নিদিওঁ, আধা মান পিছত মাংসৰ ওপৰত দিম। এতিয়া দি দিম মই মাংসখিনি। বাকী থকা বিলাহী পেষ্টটো এতিয়া দি দিম। আৰু ইয়াত এতিয়া দিম শেৱালি ফুলৰ পেষ্টখিনি। শেৱালি ফুলৰ পেষ্টখিনি এতিয়া দি দিছোঁ মাংসৰ ওপৰত। ইয়াতে এতিয়া দি দিম মই গৰম পানী। গৰম পানী দি ভালদৰে মাংসখিনি লৰাই ল'ম। বহুতে কয় শেৱালি ফুল দিলে মানে তিতা লাগে। শেৱালি ফুল খাব নোৱাৰোঁ তিতা, কিন্তু অকণমানো তিতা নালাগে। এনেদৰে বনাই খাই চাওক। এতিয়া মাংসখিনি চাই ধুনীয়াকৈ সিজি গ'ল আৰু ধুনীয়াকৈ মানে তেল আৰু মছলা কালাৰটো উঠি গ'ল। চাওক, মই অলপকৈ আপোনালোকক দেখুৱাই দিছোঁ কিমান ধুনীয়া কালাৰ উঠিছে। আপোনালোকে যদি মাংসৰ লগত এনেদৰে শেৱালি ফুল দি খাই পোৱা নাই তেতিয়াহ'লে প্লিজ এবাৰ বনাই খাই চাব। বহুত সোৱাদ লাগে এনেদৰে বনালে। ইয়াৰ ওপৰতে এতিয়া ধনিয়া ছটিয়াই দিছোঁ আৰু মাংসখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। মাংসখিনি হৈ গ'ল। এতিয়া মই লগাই এয়া চাওক
মাংসখিনি গোটেইখিনি হৈ গ'ল আৰু এতিয়া মই বাতি এটাত উলিয়াই লৈছোঁ। কিমান ধুনীয়া কালাৰ আহিছে। আজিলৈ এৰিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাই